আজি একেবাৰে সহজ পদ্ধতিত ষ্টিম কেক বনালোঁ। কেনেদৰে বনালোঁ চাওঁ আহকচোন। খাবলৈও ভাল লাগে, একেবাৰে সহজতে বনাব পাৰি। এয়া 2 কাপ গাখীৰ লৈ ল'লোঁ। গৰু গাখীৰ ল'লেও হ'ব, আমুল তাজা ল'লেও হ'ব। এতিয়া এয়া মই আধা কাপ গুড় ল'লোঁ, লৈ গাখীৰখিনিত দি দিলোঁ। এয়া মই গুড়খিনি এনেদৰে সানি ল'লোঁ। এতিয়া এইখিনি সনাৰ পিছত এনেদৰে মই চালনী এখন দি চাকি ল'লোঁ, কাৰণ গুড়ত বহুত বালি থাকে। এতিয়া তাত মই এড কৰিলোঁ 2 কাপ চুজি। সেইখিনি মিলোৱাৰ পাছতে মই এয়া আধা কাপতকৈ অকণমান বেছিকৈ আটা মিলাই ল'লোঁ। আপোনালোকে পিঠাগুড়িও দিব পাৰে। এনেদৰে মই সানি লৈছোঁ। তাতে এতিয়া অলপমান ড্ৰাই ফ্ৰুটছ দি দিলোঁ। খাবলৈ সোৱাদ হয়, এইটো অপশ্যনেল হয়। এনেদৰে মই মিলাই ল'লোঁ। এয়া মই পাউডাৰ গাখীৰ 1 পেকেট পূৰা দি দিছোঁ। খাবলৈ সোৱাদ হয়, এইটোও অপশ্যনেল হয়। দিবও পাৰে, নিদিবও পাৰে, নিজৰ কথা। আটা দিলে পাউডাৰ গাখীৰটো দিবলগীয়া হয়, কাৰণ আটাৰ এটা গুণ ওলায়। পিঠাগুড়ি দিলে সেইটো অপশ্যনেল হয়। তাৰপিছত এয়া মই বেকিং চ'ডা আধা চামুচ দি দিলোঁ। দি এনেকৈ মিলাই লৈ এই কাপ কেইটামান মই গ্ৰীছ কৰি ল'লোঁ, অকণমান তেল দি এনেদৰে ভৰাই ল'লোঁ। এতিয়া মই এটা কেৰাহী গেছত বহাই দিলোঁ। তাতে অলপ পানী দিলোঁ। পানীখিনি উতলোতেই মই এখন কাপোৰ দি দিছোঁ, যাতে মই কাপকেইটা ধুনীয়াকৈ তাত দিব পাৰোঁ, কাপকেইটা লৰি নাথাকে। এনেদৰে দি তাৰ ওপৰত মই দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে মই অলপমান ড্ৰাই ফ্ৰুটছ এনেকৈ দি দিছোঁ। দি মই ঢাকি ৰাখিলোঁ। 30 মিনিটমান এনেকৈ ঢাকি ৰাখিলেই হৈ যায়। এয়া মই 30 মিনিটৰ পিছত চেক কৰিলোঁ। চাওকচোন হৈ গৈছে আৰু কেনেদৰে ধুনীয়াকৈ ফুলিছে চাওকচোন এবাৰ। এয়া ৰেডি হৈ গ'ল আমাৰ স্পঞ্জি কেক। এয়া চাওকচোন, মই এটা উলিয়াই চাইছোঁ। দেখিবও কি সুন্দৰ হৈছে আৰু স্পঞ্জি হৈছে, ধুনীয়া হৈছে দেখিবলৈ। এয়া মই এটা কাটি দেখাইছোঁ। এয়া চাওকচোন কি কোমল হৈছে, স্পঞ্জি। ভাল লাগে এনেকুৱা হ'লে কেকটো। আপোনালোকেও বনাই খাই চাবচোন দেই, কেনেকুৱা লাগিল জনাব।